ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল ৰিভিউটিজ ব্লগ আপোনালোকক অন্য এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আজি আমি চাবলৈ লৈছোঁ ধান খেতি বৰ্তমান কৰা নাই, বৰ্তমান পানী দিলে আৰু আলিও দিলে। চাওক এইবিলাক আগলৈ লৈছে, চাওক আগলৈ চাওক এইবিলাক পানী দিলে আৰু আলিও দিলে। আগৰ দিনত কঠীয়া পাতিছে বাৰু, এতিয়া আগলৈ চাওক এইবিলাক বোকা হৈ গৈছে। ইয়াত গোটেইবিলাক ধাননি খেতি কৰিব আৰু আগতে এইবিলাক কঠীয়া পাতিছে, প্ৰায় এইবিলাক কঠীয়া পাৰিছেই। আগত সৰিয়হৰ খেতি আছে, চাওক এইবিলাক সৰিয়হৰ খেতি কৰি আছে। তাৰ কাষতে ধানৰ খেতিৰ কাষতে যিমানবোৰ পানী দেখিছে এইবিলাক চব ধানৰ খেতি কৰিব। আৰু এইবিলাক গৰু ছাগলী এৰি দিয়া আছে ইয়াৰ কাষত যে ধানৰ খেতি কৰে। খেতি কৰিছে আৰু এবাগে চাওক সৰিয়হৰ খেতি কৰিছে। আগতে দুই আছে, এইবিলাক বগলীও কৰিছে। চাওক এইবিলাক সৰিয়হৰ খেতি।